মই এটা বহুত লেজি মানুহ আৰু এই মই লেজি মানুহটোৱে কি কৰিছোঁ কিছুমান এনেকুৱা ভাল ভাল ফুটেজ আছিলে যিখিনি মই ডিলিট কৰি থৈ দিছিলোঁ আজি যেতিয়া মই ডিলিটৰ পৰা অল ডিলিট কৰিবলৈ গৈছিলোঁ তেতিয়া মই দেখিলোঁ যে ফুটেজখিনি বহুত ভাল আছিলে বহুত চিনেমেটিক ফুটেজ আছিলে মই ক'ত গৈছিলোঁ ক'ত সেই ফুটেজখিনিক মই কেপচাৰ কৰিছিলোঁ আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ সেইদিনা 11 ফেব্ৰুৱাৰী ছানডে আছিলে মই বাছেৰে ঘৰ গৈ আছিলোঁ বহুত ট্ৰাফিক জাম আছিলে আৰু মই ঘৰ 8টামান বজাত পাইছিলোঁ আৰু তাৰ পাছত মই আমাৰ ৰঙিয়াত অনুষ্ঠিত হোৱা শংকৰদেৱ সংঘৰ অধিৱেশনত 9টামান বজাত পালোঁ কিন্তু গৈ পোৱাৰ পাছত কি হ'ল মানে সকলোৱে তেতিয়া ঘৰমুৱা হ'ব লৈছিল যেতিয়া মই গৈ পাইছিলোঁ এখোজ দুখোজকৈ মই মানুহৰ ভিৰৰ মাজেৰে আগুৱাই গৈ আছিলোঁ যদিও মনলৈ দুটা ভাৱ আহিছিল সকলো শেষ হ'লেই দেখোঁ এতিয়া গৈ কি পাম কিন্তু আহিছোঁ যেতিয়া দুৱাৰ মুখৰ পৰা উভতি যাম জানো যোৱা 2-3 দিনৰ পৰা লাখ লাখ ভকত বৈষ্ণৱৰ হৰিনাম ধ্বনিৰে মুখৰিত হোৱা ৰঙিয়া হাতীখোলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমন্বয় ক্ষেত্ৰ এয়া মোৰ ঘৰৰ একেবাৰে ওচৰতে আৰু ইয়াতেই এইবাৰ অনুষ্ঠিত হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন উদুলি মুদুলিৰ পৰিৱেশে বিৰাজ কৰা এই পথাৰখনত হেজাৰ হেজাৰ ভকত বৈষ্ণৱ আই মাতৃৰ হৰিনাম ধ্বনিৰে ৰজন জনাই তোলা এই পথাৰখনত এতিয়া মাথো স্মৃতিৰ কোলাহল অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা আহি এইখন সমন্বয় ক্ষেত্ৰত পৰিণত কৰা ভকত বৈষ্ণৱ আই মাতৃসকল এতিয়া ঘৰমুৱা কিন্তু যোৱাৰ পূৰ্বে এই সমন্বয় ক্ষেত্ৰৰ পৰা লৈ যাব বহুতো স্মৃতি বন্ধুত্ব আৱেগ আৰু গুৰুজনাৰ আশীৰ্বাদ শেষ বুলিয়ে যদি মই ইয়ালৈ নাহিলোঁ হয় তেন্তে এই সকলো দেখা পালোঁ হয় জানো বাপসকলৰ পৰা নৱপ্ৰজন্মৰ পৰা ভৱিষ্যত প্ৰজন্মলৈ সংস্কৃতি শিপাডাল মই অনুভৱ কৰিব পাৰিলোঁ হয় জানো মহাপুৰুষজনা গুণানুকীৰ্তনে মুখৰিত আকাশ বতাহত মিহলি হৈ থকা এই উৰ্জা এই আধ্যাত্মিকতা অনুভৱ কৰিব পাৰিলোঁ হয় জানো 2-3 মাহ আগৰ পৰাই প্ৰায় 50 বিঘা মাটি সামৰি ব্যাপক প্ৰস্তুতি আৰু উৎসাহ এই অধিৱেশনখন অনুষ্ঠিত কৰিবলৈ নৰূপত সজাই তোলা হৈছিল প্ৰতিটো দিশ এয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত ব্যৱহৃত বিশেষভাৱে নিৰ্মিত ৰথ এয়া আমাৰ সকলোৰে জাতীয় জীৱনৰ প্ৰাণ স্পন্দন জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ অস্থায়ী নামঘৰ চালে চকুৰোৱা পৰিৱেশ চৌদিশে আধ্যাত্মিক ভাৱ আৰু ইয়াৰ পৰাই হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছিল আকাশ বতাহ এইটোৱে আছিল সেই বিশেষ ভিডিঅ'টো আকৌ লগ পাম নতুন এটা ভিডিঅ'ত